নমস্কাৰ বন্ধুসকল মই হলো এডি আৰু আপুনি চাই আছে বিয়ন থাম্বনেল চাই গম পাইছেই চাগে আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰিম হেয়াৰ ফলৰ বিষয়ে তো নৰ্মেল চুলি খৰা আৰু হেয়াৰ ফল হোৱা দুটাৰ মাজত পাৰ্থক্য আছে যদি আপুনি হাতটো চুলিত লগাইছে বা আপুনি চুলি ঠিক কৰি আছে ফনিলে তেতিয়া যদি এটা দুটা চুলি খৰি আছে তেতিয়া হলে এটো হয় আপোনাৰ নৰ্মেল চুলি খৰা আৰু এটো বৈজ্ঞানিক মতে আছে যে এটা দুটা চুলি খৰা মানে এটো নৰ্মেলত ভিতৰত পৰে যদি আপুনি হাতটো চুলিত হাত দিছে বা ফনিৰে আপুনি চুলিটো ঠিক কৰি আছে তেতিয়া যদি আপোনাৰ বেছিকে চুলি কেটা খৰি আছে তেতিয়া হলে হেতু হ'ব আপোনাৰ হেয়াৰ ফল তো সময় নষ্ট নকৰাকৈ ভিডিওৰ ফালে বলক যাও তো হেয়ার ফলৰ সময়ত বিভিন্ন মানুহে বিভিন্ন ধৰণৰ চুলিত এক্সপেৰিমেন্ট কৰি থাকে যেনেকৈ চুলিত বিভিন্ন ধৰণৰ শ্যাম্পু লগায় কণী ভাঙি হেতু মিক্স কৰি চুলিত লগায় কি আৰু বহুতো কিবা কিবি কৰি থাকে কিন্তু এইবিলাক একচুয়ালি ৰং হয় এইবিলাক ভুল হয় এইবিলাক কৰিব নালাগে এইবিলাক কৰিলে বেলেগ ৰিঅ্যাকচন হ'ব পাৰে হেয়াৰ ফলৰ বিষয়ে আগতো মই এটা ভিডিও বনাইছিলো সেই ভিডিওৰ লিংক মই তলত ডেসক্ৰিপচনত দি দিম তো আজি এইটো ভিডিওত আমি আলোচনা কৰিম হেয়াৰ ফল হোৱাৰ যোনটো নিউট্ৰিশন আমাৰ শৰীৰত কেনেকা নিউট্ৰিশনৰ অভাৱত এই হেয়াৰ ফলৰ দেখা পোৱা যায় তাৰ বিষয়ে আমি এইটো ভিডিওত আলোচনা কৰিম তো প্ৰথমতে আমাৰ শৰীৰত সদায় প্ৰটিন প্ৰদান কৰিব লাগে protein দি কি হয় protein normally আমাৰ শৰীৰত শক্তিটো প্ৰদান কৰি লগতে proteinত থকা essential amino acid যোনটো আছে সেই essential amino acid আমাৰ শৰীৰৰ skin আৰু আমাৰ চুলিৰ তলত যোনটো skin আছে তাক কোৱা হয় scalp সেই scalpত আৰু skinত শক্তি প্ৰদান কৰে তাৰ ফলতো চুলি খৰা সমস্যা সমাধান হ'ব পাৰে দ্বিতীয়তে আমাৰ শৰীৰত ওমেগা 3 প্ৰদান কৰিব লাগে তো ওমেগা 3 আমি ক'ত পাম তো আমি নরমালি যোনবিলাক আহাৰ গ্ৰহণ কৰো তাত আমি ওমেগা 3 পাও যেনেকৈ কণী মাছ মাংস বুট ড্ৰাই ফ্ৰুট এইবিলাকত আমি ওমেগা 3 পাও তো ওমেগা 3 এ কি কৰে ওমেগা 3 এ আমাৰ কেতিয়াবা কি হয় আমি চুলি খজুৱাই থাকো নহয় তাৰ পিছত সেই খজুৱাই থাকো চুলি আৰু আমাৰ চুলি ড্ৰাই হৈ যায় তো আমাৰ চুলিৰ খজুটুৱা আৰু ড্ৰাইনেছটো খতম কৰি দিয়ে ড্ৰাইনেছটো ঠিক কৰি দিয়ে ভাল কৰি দিয়ে এই ওমেগা 3 যাৰ ফলত বহু পৰিমাণে চুলি খৰাৰ সমস্যা সমাধান দেখা পোৱা গৈছে তৃতীয়তে আমাৰ শৰীৰত যদি আইৰণৰ অভাৱ হয় তেতিয়াও আমাৰ চুলি খৰাৰ সমস্যা দেখা পোৱা যায় আৰু হেতু সমাধান আমি যে নরমাল আহাৰ কৰো যদি আপুনি নন ভেজিটেৰিয়ান হয় তেতিয়াহলে কণী মাছ মাংস তাৰ পৰা আপুনি পাই যাব আৰু যদি আপুনি ভেজিটেৰিয়ান হয় তেতিয়াহলে আপুনি পনীৰ খাব পাৰে পনীৰতো বহুত আইৰন পোৱা যায় চতুৰ্থতে এটা যোগাৰ বিষয়ে কম যোনটো যোগা আপুনি দিনত যদি 5 মিনিট কৰি লয় তেতিয়া আপোনাৰ চুলি খৰাৰ সমস্যা বহু পৰিমাণে কমি যাব পাৰে আৰু আমাৰ চুলিটো বহুত মজবুত কৰি দিয়ে এইটো যোগাৰ ফলত তো আপোনাৰ হাতৰ এইটো যোনটো আঙুলিৰ এইটো নখ আছে আৰু এইটো আঙুলৰ এইকেইটা নখ এই দুটা নখ আপুনি এনেকৈ গহিব এনেকৈ গোৱাৰ পিছত আপুনি দিনত 5 মিনিট হলেও কৰিব কৰি লোৱাৰ পিছত কি হয় আমাৰ চুলি বহুত মজবুত হৈ যায় তো এইকেইটা কৰাৰ পিছত আপোনাৰ চুলি খৰাৰ সমস্যা বহু পৰিমাণে কমিব পাৰে তো ভিডিওটো যদি ভাল লাগিছে তলত গৈ এতিয়া লাল কালাৰৰ বটনটো ক্লিক কৰি সাবস্ক্ৰাইব কৰি দিয়ক আৰু মোৰ লগত জড়িত হৈ যাওক